गोजोन मोनाबिलिनि साफ्रोमनिसिमबो अननाय मोजां मोननाय आरो गाहाम हामलायनायखौ फिन खेबसेबाव गोसो गोथारै बरायनानै लाग्राफिनबावबाय। आसा खालामदों नोंथांमोना इसोरनि अननायाव जोबोर मोजाङैनो दङ आरो आंबो बे समाव दासान्दि मोजाङैनो दंथ'यो। स' जायफ्रा चेनेलाव गोदान फार्स्ट टाइम दिनै जे भिजिट खालामदों नोंथांमोना चेनेलखौ साबस्क्राइब खालामनानै आरो भिडिअखौ मोनसे लाइक खालामनानै आंखौ भिडिअ बानायनो थुलुंगा होलांब्लानो जाबाय। थ' जियानो जा मोनसे आपडेट लानानै फैलायबाय नोंथांमोननि सिगाङाव लास्ट आपडेट। स' जायफ्रा गोसो गुदुं भिडिअखौ जोबजासिम नाय आरो जायफ्रा कमेन्ट होनो गोसो जोबजासिम नायखांनायनि उनावसो कमेन्टखौ हर। डाइरेक्टलि भिडिअखौ स्किप खालामनानै कमेन्टखौ दाहो आरो भिडिअखौ फुल नायजोबथार। जियानो जादोला 14थि बाक्सा जिल्ला बड'लेण्ड मुंख्लं जोलुर बादायलायनाय हाबाफारि लादोंमोन। थ' बे हाबाफारिया थुंगेबाय थामहिनबा जोबथि हाबाफारिसिम सफैबाय। बेखौनो आं नोंथांमोननो आपडेट हिसाबै होबाय। थ' भिडिअखौ नायजोबग्रो बिनिफ्राय कमेन्ट होब्लानो जाबाय। বাক্সা জিলা স্পোর্টস এসোসিয়েশনের সৌজন্যত অনুষ্ঠিত হয়েছে। আজি ফাইনাল মেচত আমার বৰিমাখা সাৰন্থা ক্লাব আৰু মুছলপুৰ ইয়াং 11 ক্লাবৰ মাজত এই খেলখন চলি আছে। বডোলেণ্ড যিটো আন্দোলনত শ্বহীদ হৈছিলে এখেতসকলৰ স্মৰণৰ আমি সেইখন খেল অনুষ্ঠিত কৰি আহিছোঁ। আজি সেইটো 14তম বাৰৰ কাৰণে অনুষ্ঠিত হৈছে। কিমানটা টিমে ইয়াতে অংশগ্ৰহণ কৰিছে? টোটেল 8খন টিম আছিলে। কেই তাৰিখৰ পৰা আছে? 11 পৰা আজি 18 তাৰিখত আজি ফাইনেল অনুষ্ঠিত হৈছে। ৰাইজৰ সঁহাৰি কেনেকৈ পালে? ৰাইজেতো সঁহাৰি জনাইছে। সদায় মানে ইয়াত ৰাইজে খেল চাবলৈ উপভোগ কৰিবলৈ আহি আছে। আৰু তাৰ বাহিৰে আমি 17 তাৰিখত এনেই আমাৰ ফ্ৰেণ্ডলি এটা মেটচ হৈছিলে। ভূটান কাণ্ট্ৰিৰ পৰা আহিছিলে আৰু আমাৰ ইয়াৰ যিসকল ভেটেৰান প্লেয়াৰসকল ইয়াৰ মাজত অনুষ্ঠিত হৈছিলে। এইখন খেলো আমি অনুষ্ঠিত কৰিছোঁ ইয়াত। খেলখন এতিয়া যথেষ্ট উন্নত হৈছে আগৰ তুলনাত। আৰু বাক্সা স্পেচিয়েলি আমাৰ স্পৰ্টছৰ নাম থকা এখন জিলা। আমি বহুতো ইভেণ্টত ফুটবলৰ বাহিৰতো আমি বহুতো ইভেণ্টত আমি মহিলা ফুটবল, কাবাডী, অন্যান্য ক্ষেত্ৰত আমি নাম কামাইছোঁ। তাৰ দ্বাৰা এই স্পৰ্টছৰ দ্বাৰা আমাৰ বহুতো চাকৰিও পাবলৈ সক্ষম হৈছে। আশা কৰিছোঁ ৰাইজে স্পৰ্টছৰ প্ৰতি আমাক সহায় কৰি যাব। কাৰণ আমি বাক্সা জিলাৰ অন্তৰ্গত আমাৰ 32খন আছিল ন, 32খন ক্লাব আমাৰ এফিলিয়েটেড ক্লাব আছে আমাৰ আণ্ডাৰত। ইয়াৰ পৰা মোটামুটি ক'ব গ'লে বহুতো মানে কামাণ্ডোত, CRPত, আৰ্মিত, বেটেলিয়নত বহুতো মানে চাকৰি পাবলৈ সক্ষম হৈছে। মানে এই খেলখন যথেষ্ট যে ইয়ং জেনেৰেশ্যন ইয়াক সহায় কৰিছে বুলি আপুনি ক'ব বিচাৰিছে? কেৱল চাকৰিৰ কাৰণে এইটো গেম নেখেলে। হয়তো ইয়াত হয়তো গেমৰ মাজেদি আপোনাক সংস্থাপিত কৰিব পাৰিব। ষ্টেট প্লেয়াৰ, নেশ্যনেল প্লেয়াৰ, ইণ্টাৰনেশ্যনেল প্লেয়াৰ। হয়তো আমি ক'ব নাযাওঁ যে আমাৰ পৰা এদিন ভাল প্লেয়াৰ নোলাব। এইটো আমাৰ খেলুৱৈসকলৰ আৰু আমাৰ গাৰ্জেনসকলৰ অঞ্চলৰ সহযোগিতা নিশ্চয় আৱশ্যক। ইয়াৰ কাৰণে আমি সকলোৱে চেষ্টা থাকিব লাগিব যাতে আমি জিলাৰ লগতে আৰু যিসকল খেলুৱৈ ইহঁতক আমি যাতে ভৱিষ্যত গঢ়িব পাৰোঁ। ইণ্টাৰনেশ্যনেল, নেশ্যনেল মানে 2004ৰ পৰাই মানে ফাইনেন্সিয়েল এছিষ্টেঞ্চ দি আছে, 5 লাখ কৈ দি আছে। এই চৰকাৰী অনুদানতো ইমান খেলখন চলি আছে। ঠিক তেনেকৈ ভৱিষ্যতে মানে এইটো চৰকাৰে মানে আৰু ফাইনেন্সিয়েল ইনহেঞ্চ কৰাৰ কাৰণে আমিও মানে কি কৰি আছোঁ, মানে চৰকাৰক মানে লিখি আছোঁ। নিশ্চয় মানে ভৱিষ্যতে আকৌ ফাইনেন্সিয়েলটো ইনহেঞ্চ হ'ব বুলি মই মানে আশা কৰিছোঁ। এই খেলৰ জৰিয়তে নতুন প্ৰজন্মৰ মানে নতুন প্ৰজন্মৰ মানে এতিয়া মানে এইটো খেলৰ জৰিয়তে আমাৰ যিবিলাক উঠি অহা যুৱক চাম নিশ্চয় মানে এই খেলখন চাই
মানে বহুত লাভৱান হ'ব আৰু উঠি অহা যুৱক চামবিলাক মানে নিশ্চয় এইবিলাক খেলত মানে অংশগ্ৰহণ কৰি মানে ষ্টেট বা ডিষ্ট্ৰিক্টৰ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সুবিধা পাব বুলি মই আশা কৰোঁ। আমাৰ ইয়াৰ পৰা তেনেধৰণৰ খেলুৱৈ ওলাইছে বুলি ভাবেনে? তো ওলাইছে, যথেষ্ট ওলাইছে। এনেকুৱা মানে বহুত খেলুৱৈ আমাৰ BTC এৰিয়াৰ পৰা মই ওলাইছে। ঠিক তেনেকুৱা মই ক'ব যে মনোজিত মেছাহাৰী আৰু আমাৰ গগমচাঁদ গয়াৰী তেখেতে আকৌ এতিয়া দিল্লী FCত খেলি আছে, আপোনালোকে নিশ্চয় জানে। আৰু ঠিক দৰে এনেকুৱা খেলি আমাৰ বহুত ল'ৰা ছোৱালী যুৱক যুৱতীয়ে আমাৰ এই ডিফেন্সত বা বিভিন্ন মানে পেৰামিলিটাৰীত মানে জব পাই আছে।